ফাইনেলি আমি এতিয়া বোটৰ পৰা নামিলোঁ আৰু এতিয়া যাম মোৰ জন্মস্থানলৈ। আপোনালোকক আজি দেখাব ওলাইছোঁ মোৰ জন্ম ক'ত হৈছিল আৰু মোৰ জন্মৰ জেগাটো আপোনালোকক আজি ভালকৈ দেখাম। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ। এটা জেগাত আহিলে এনেকুৱা ভাল লাগে ন, কি ক'ম আৰু গাইজ, খুব মানে শীতল জেগাটো। যিমান গৰম দিলেও ইয়াত গৰমেই নালাগে। বাঁহ গছ, ইয়াত চিৰসেউজীয়া গছ খুব বেছি আছে আৰু তাৰ বাবে ইয়াত উত্তাপো কম। এনেবোৰ জেগাত আহিলে বহুত ভাল লাগে। আপোনালোকৰ যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব, নটিফিকেশ্যন অন কৰি দিব। যেতিয়া মই ভিডিঅ' আপলোড কৰিম তেতিয়া যেন আপোনালোকৰ তাত নটিফিকেশ্যন গৈ পায়। মই যেতিয়া সৰু আছিলোঁ ন, সৰু কালত আমাৰ ইয়াত ঘৰ আছিলে আৰু এতিয়া এইটো খেতিত নাথাকা হয় আৰু আমি ইয়াৰ পৰা গুচি গ'লোঁ। তাৰ বাবে ইয়াত নাথাকোঁ আৰু বেলেগ এটা জেগা আছে আৰু সেইপিনি দেখাই আছোঁ আপোনালোকক। ইয়াত এতিয়া আমাৰ বৰ্তমান ঘৰ আছে। ইয়াৰ পৰা দেখি নাপায়, বহুত জংঘল আছে। তাৰ পৰা ঘৰত গৈ কিনে আপোনালোকক দেখাই দিম ঘৰটো। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। আৰু মোৰ বাল্যকাল ইয়াতে হৈছিলে, এই জেগাতে। আপোনাৰ মই সৰুৰ পৰা ইয়াতে ডাঙৰ হ'লোঁ আৰু এতিয়া ইয়াত নাথাকোঁ, অকণমান বেলেগ জেগাত আমাৰ ঘৰ আছে। আপোনালোকে এইটো আছিলে আমাৰ জন্মভূমি আৰু মই এতিয়া ইয়াৰ পৰা যাব ওলাইছোঁ আৰু এইবোৰ ৰাস্তাত বহুত পানী আছে আৰু তাৰ বাবে মই এতিয়া খোজকাঢ়ি Thanks for watching video.